শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় আপোনালোকৰ টিচাৰ্ছ প্ৰফাইলটো আপডেট কৰিলে। যদি এতিয়াও আপডেট কৰা নাই, কাইণ্ডলি আপোনালোকে শিক্ষাসেতু খুলি টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যাব, গৈ আপোনাৰ প্ৰফাইলটো এডিট কৰি আপডেট কৰি দিব। অসুবিধা পালে মোৰ আগৰ ভিডিঅ'টো চাই ল'ব। এতিয়া আপোনাৰ আপডেট কৰা কাম হৈ গ'ল। আপডেট কৰাৰ পাছত পুনৰাই যদি আপুনি এডিট অপশ্যনলৈ যায়, স্ক্ৰীনত দেখুৱাৰ দৰে এনেদৰে দেখি পাব ডাটা ইজ আণ্ডাৰ ভেৰিফিকেশ্যন, অৰ্থাৎ আপোনাৰ ডাটাটো এতিয়ালৈ এপ্ৰুভ হোৱা নাই। এতিয়া কি কৰিব লাগিব? অতি জৰুৰী। নম্বৰ 1, ষ্টাফ এডিট এপ্ৰুভেল। কেনেদৰে কৰিব লাগিব ভালদৰে চাওক। টিচাৰ্ছ প্ৰফাইল এপ্ৰুভ কৰিবলৈ আপোনালোকে পুনৰ টিচাৰ এণ্ড ষ্টাফত যাব। টিচাৰ এণ্ড ষ্টাফত গৈ পেলাই 10 নম্বৰ অপশ্যনটো চাব, ষ্টাফ এডিট এপ্ৰুভেল, অৰ্থাৎ আপুনি যে এডিট কৰিছিলে বা আপডেট কৰিছিলে এতিয়া এপ্ৰুভ কৰিব লাগিব। আৰু এপ্ৰুভ কৰিব কোনে? স্কুলৰ প্ৰধান বা প্ৰিন্সিপালে এপ্ৰুভ কৰিব। গতিকে আমি এতিয়া ক্লিক কৰিলোঁ, ষ্টাফ এডিট এপ্ৰুভেলত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত দেখিব এই স্ক্ৰীনখন খোল খাই যাব। তাত আপুনি দেখিব আপুনি যি আপডেট কৰিছিলে সেইখিনি পুনৰ চাব পাৰিব। ভিউত ক্লিক কৰিলে, ভিউত ক্লিক কৰাৰ পাছত দেখিব এখন স্ক্ৰীন এখন ওলাব, এপ্ৰুভ এণ্ড ৰিজেক্ট। আপুনি কি কৰিব? ইনষ্টিটিউটৰ হেড যিগৰাকী শিক্ষকে আপডেট কৰিছিল তেখেতৰ লগত মিলি তথ্যখিনি এপ্ৰুভ কৰিব। এইখিনিতে এটা মন কৰিবলগীয়া কথা, যদি ভুলবশতঃ আপুনি আপডেট কৰোঁতে আপলোড কৰিব লাগিছিল মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট, আপুনি আপলোড কৰিলে পান কাৰ্ড। গতিকে আপুনি পুনৰাই সেইখিনি আপলোড কৰিব বিচাৰিলে আপুনি ইয়াত এপ্ৰুভ নকৰিব, ৰিজেক্ট কৰিব। ৰিজেক্ট কৰিলে আপোনাৰ ফাইলটো পুনৰাই আপুনি আপডেট কৰিব পাৰিব। আপডেট কৰাৰ পাছত প্ৰপাৰ ডকুমেণ্টছ আপুনি আপলোড কৰাৰ পাছত পুনৰাই ষ্টাফ এডিট এপ্ৰুভেলত আহিব, আহি এপ্ৰুভ কৰি দিব। আৰু এটি মন কৰিবলগীয়া কথা, যিসকল নতুন শিক্ষাগুৰু আছে তেখেতসকলে আপডেট কৰাৰ পাছতো নট আপডেটেড দেখুৱাই আছে। গতিকে এই ক্ষেত্ৰতো চিন্তা কৰিবলগীয়া নাই। আপোনালোকে যদি আপডেট কৰিলে তেনেহ'লে আপোনাৰ প্ৰফাইলটো আপডেট হৈ যাব। মন কৰিব, যদি এতিয়ালৈ আপোনাৰ প্ৰফাইল এপ্ৰুভ কৰা নাই, তাৰমানে আপোনাৰ কাম এতিয়াও বাকী আছে। গতিকে এপ্ৰুভ ইট ফাৰ্ষ্ট। প্ৰফাইল আপডেট কৰিলে, প্ৰফাইল এপ্ৰুভ কৰিলে, এতিয়া আপুনি এটেণ্ডেঞ্চ দিয়াৰ বাবে সাজু। কিন্তু আপোনাৰ এটেণ্ডেঞ্চটো হৈছে নে নাই কেনেদৰে চাব? যোৱা মাহটো এটেণ্ডেঞ্চ দিলোঁ, মোৰ এটেণ্ডেঞ্চটো হ'ল নে নাই হোৱা, সেইটো চাবৰ বাবে খুব ধুনীয়া অপশ্যন এটা আছে, আপডেট কৰিছে। সেইটো হ'ল আপোনালোকে চাওক, ৰিপৰ্ট অপশ্যনটোত যাব। এয়া ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিব। ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট। যদি আপুনি আপোনাৰ আজিৰ দিনটোৰ এটেণ্ডেঞ্চ চাব বিচাৰিছে, তেতিয়াহ'লে আপুনি প্ৰথম যিটো অপশ্যন আছে ৰিপৰ্টত ক্লিক কৰাৰ পাছত প্ৰথম অপশ্যনটো চাব, টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেঞ্চ ডেইলি ৰিপৰ্ট। ডেইলি ৰিপৰ্টত আপুনি আজি এটেণ্ডেঞ্চ যিটো দিলে সেইটো চাব পাৰিব। এই ক্ষেত্ৰত কেতিয়াবা কি হয়, আপোনালোকে এটেণ্ডেঞ্চ দিয়াৰ লগে লগে আপডেটেড নেদেখুৱায়, অৰ্থাৎ প্ৰেজেণ্ট নেদেখুৱাব পাৰে। গতিকে চিন্তা কৰিবলগীয়া নাই। আপোনালোকে যদি চিনক্ৰনাইজ কৰি দিছে তেতিয়াহ'লে সেই তথ্য আপডেট হ'ব। কিন্তু হৈছে নে নাই হোৱা আপোনালোকে চাবলৈ যাব লাগিব ৰিপৰ্টত গৈ, ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট। মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্টত যেতিয়া ক্লিক কৰিব আপোনালোকে দেখিব আপোনাৰ তথ্যখিনি খোল খাই যাব। চাব এগৰাকী শিক্ষক, ইয়াত আপুনি এৰাইভেল টাইম, ইন টাইম, আউট টাইম দুয়োটাই দেখা পাব। এয়া ইন টাইম, 1 এপ্ৰিল ইন টাইম, চাওক 2 এপ্ৰিল, এনেদৰে তাৰিখ দেখা পাব। তাৰিখৰ কাষত আপুনি দেখা পাব এয়া চাওক পি আছে, অৰ্থাৎ 1 এপ্ৰিলত প্ৰেজেণ্ট, 2 এপ্ৰিলত প্ৰেজেণ্ট, 3 এপ্ৰিলত আপুনি চাব এইচ লিখা আছে, 3 এপ্ৰিলত আছে এইচ, অৰ্থাৎ এইচ ফৰ হলিডে, মানে বন্ধৰ দিন। শিক্ষকগৰাকী এবচেণ্ট থাকে তেতিয়া আপোনালোকে দেখিব এয়া এই। অৰ্থাৎ এনেদৰে আপুনি আপোনাৰ গোটেই মাহটোৰ এটেণ্ডেঞ্চ ৰিপৰ্ট চাব পাৰে। যদি আপুনি বিচাৰিছে যে ধৰি লওক আপুনি এইটো এপ্ৰিল মাহত আছে,
আপুনি মাৰ্চ মাহৰ এটেণ্ডেঞ্চ চাব বিচাৰিছে বা আপুনি জুন মাহত আছে আপুনি মে মাহৰ প্ৰিভিয়াছ মান্থৰ আপুনি এটেণ্ডেঞ্চ চাব বিচাৰিছে তেতিয়া আপুনি চাব ইয়াৰ ওপৰত স্ক্ৰীনত দেখুৱাৰ দৰে আপুনি এপ্ৰিল আছে তাত ক্লিক কৰি আপুনি মাহটো সিলেক্ট কৰিব পাৰে এতিয়া যেহেতুকে একাডেমিক ইয়াৰ আৰম্ভ হৈছে এপ্ৰিল গতিকে আপুনি মাৰ্চ মাহটো চাব নোৱাৰিব যেহেতুকে নতুন একাডেমিক ইয়াৰ আপুনি মে'ত গ'লে এপ্ৰিলৰ এটেণ্ডেঞ্চ ৰিপৰ্ট চাব পাৰিব জুনত গ'লে মে'টো চাব পাৰিব অৰ্থাৎ প্ৰিভিয়াছ মান্থৰ সম্পূৰ্ণ মাহটোৰ এটেণ্ডেঞ্চ ৰিপৰ্ট আপুনি চাব পাৰিব তৃতীয়টো জৰুৰী বিষয় বিদ্যালয়ত এবচেণ্ট থাকিবলগীয়া হ'লে কি কৰিব আমাৰ শিক্ষকসকলে যদি কিবা স্পেচিয়েল ডিউটি অৰ্থাৎ ধৰি লওক আপোনাক ইলেকশ্যন ডিউটি দিয়া হৈছে সেন্সাছ ডিউটি দিয়া হৈছে বা ট্ৰেইনিং আছে অৰ্থাৎ আপোনাক যদি স্পেচিয়েল ডিউটিত এছাইন কৰা হয় তেতিয়াহ'লে বহুতো শিক্ষকে কনফিউজ হৈ পেলাই তেওঁলোকে এপটোত অৰ্থাৎ যিটো এপ্লিকেশ্যনত এটেণ্ডেঞ্চ দিয়া এপটোত গৈ লিভত এপ্লাই কৰি দিয়ে এইটো ভুল কেতিয়াও নকৰিব আপোনালোকে যেহেতুকে আপোনাক এটা স্পেচিয়েল ডিউটি এছাইন কৰা হৈছে ডিপাৰ্টমেণ্টেলি গতিকে আপোনাৰ সেইটো লিভ নহয় আপোনাৰ সেইটো হ'ব অথৰাইজ এবচেণ্ট গতিকে আপুনি কৰিব লাগিব কি আপুনি যে এবচেণ্ট থাকিব অহাকালি বা পৰহিলে এই এবচেণ্টৰ কাৰণটো আপুনি ইয়াত আপলোড কৰিব লাগিব ইয়াত চাওক অপশ্যনটো এগেইন আপোনালোকে টিচাৰ এণ্ড ষ্টাফত যাব টিচাৰ এণ্ড ষ্টাফত গৈ ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন মনত ৰাখিব এপত নহয় পৰ্টেলত গৈ টিচাৰ এণ্ড ষ্টাফত যাব ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন অৰ্থাৎ আপুনি যে কাইলৈ এবচেণ্ট থাকিব তাৰ কাৰণটো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে স্ক্ৰীনখন খোল খাই যাব এগেইন আপোনালোকে দেখিব চাওক দেখিছে আপডেট ৰিজন সেই আপডেট ৰিজনত ক্লিক কৰিব আৰু এখন স্ক্ৰীন খুলি গ'ল স্ক্ৰীনত দেখুৱাৰ দৰে ষ্টাফ ছিলেক্ট কৰিব ফ্ৰম ডেট অৰ্থাৎ কেই তাৰিখৰ পৰা টু কেই তাৰিখলৈ এবচেণ্ট থাকিব সেইখিনি আপোনালোকে ছিলেক্ট কৰিব আৰু তলত চাব আপলোড ডকুমেণ্টছত গৈ আপোনালোকৰ যিটো ছাপৰ্টিং ডকুমেণ্টছ অৰ্থাৎ ট্ৰেইনিং লেটাৰ এপইণ্টমেণ্ট লেটাৰ সেইখন আপোনালোকে আপলোড কৰি দি ছাবমিট কৰি দিব ছাবমিট মাৰাৰ পাছত আপোনাৰ এবচেণ্ট ৰিজন আপডেট হৈ গ'ল এতিয়া কামটো হ'ল এগেইন ইনষ্টিটিউটৰ হেড অৰ্থাৎ প্ৰিন্সিপাল বা প্ৰধান শিক্ষকে কি কৰিব লাগিব আপুনি দিয়া ৰিকুৱেষ্টটো এপ্ৰুভ কৰিব লাগিব এপ্ৰুভ কৰিবলৈ প্ৰধান শিক্ষকগৰাকীয়ে ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যনত পুনৰ যাব লাগিব গৈ তাত দেখিব এই ছিলেক্ট ষ্টেটাছত ক্লিক কৰিব তাত পেণ্ডিং বুলি থাকিব পেণ্ডিং অপশ্যন থাকিব সেই পেণ্ডিং অপশ্যনটোত ক্লিক কৰাৰ লগে লগে সেই ষ্টাফগৰাকীৰ যিটো ৰিকুৱেষ্ট সেইটো শ্ব' হৈ থাকিব তাৰ তলত দেখিব এপ্ৰুভ গতিকে প্ৰধান শিক্ষকগৰাকীয়ে এপ্ৰুভত ক্লিক কৰি তাত এটা ৰিমাৰ্ক লিখিব লাগিব স্ক্ৰীনত দেখুৱাৰ দৰে দেখিছে ইলেকশ্যন ডিউটি বা কিবা যি হয় আপোনালোকে লিখি ছাবমিট কৰিব লাগিব একেদৰে ৰিজেক্টটো কৰিব পাৰিব আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে গতিকে এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ বিষয়বোৰ আপোনালোকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে বা শ্বেয়াৰ কৰিব পাৰে আজিলৈ ধন্যবাদ